Good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি আমি ৰাতিপুৱা 6টা বজাতে ফুৰিবলে ওলালো। ফুৰিবলে মানে উডালগুৰিত এজনী মাহীৰ ঘৰলে যাম বুলি ওলালো। এয়া মই মা আৰু পেহী আৰু এখেতে গাড়ী চলাই আছে। আমি ঘৰৰ সকলোৱে উডালগুৰিলে ওলালো মাহীহঁতৰ ঘৰলে বুলি। এয়া মাহীহঁতৰ ঘৰলে যোৱা ৰাস্তাৰ দৃশ্য খুব ধুনীয়া। আজি পৰিৱেশটো বহুত ভাল আছিল। গৰম কিন্তু বহুত আছিল দেই, কিন্তু ভালো লাগিছে গৈ। ইমান ধুনীয়া পৰিৱেশটো দেখিবলৈ পাইছো নিজৰ চকুৰে, কিন্তু মই মোবাইলেৰে ভালকে কেপচাৰ কৰিব পৰা নাই, কিন্তু তথাপিও আপোনালোকক দেখুৱালো। এতিয়া আমি মাহীহঁতৰ ঘৰৰ পৰা ভাত পানী খাই ভৈৰৱকুণ্ড চাবলৈ ওলালো, কাৰণ মাহীহঁতৰ ঘৰ ভৈৰৱকুণ্ডৰ খুব কাষত। তো ভাবিলো গাড়ী লৈ আহিছে যেতিয়া ভূটানতটো তেলৰ দাম কম, আমি ভাবিলো ভূটানলৈ গৈ অকমান গাড়ীত তেল ভৰাই আহো। কিন্তু আজি আমাৰ ভাগ্যখন বেয়া, 4টা বাজি যোৱাৰ কাৰণে আমাক ভূটানলৈ এন্ট্ৰি নিদিলে। তো কি কৰিম আৰু, দুখ মনে ভূটানলৈ নগৈ আৰু আমি ভৈৰৱকুণ্ডলৈ আহিলো। তো এয়া ভৈৰৱকুণ্ডলৈ হাঁহি উঠিছে, ক'ব নালাগে, কাৰণ তেলৰ দাম কম হলেনো কোনে নল'ব, হয়নে নাই? আমাৰ ইয়াতে 97, তো তাত দামটো বোলে বহুত কম, তো তাৰ কাৰণে তালৈ গলো, কিন্তু উপায় নাই, আমি নাপালো। এতিয়া ভৈৰৱকুণ্ডলৈ আহিলো। এয়া ভৈৰৱকুণ্ড পাইছোৱে, আমি নামিবলৈ গৈ আছো, মানে গাড়ী পাৰ্ক কৰি আমিও নামিম। আৰু আমাৰ লগত মহা আৰু মাহীও আহিছে। খুব হেঁচা ঠেলাৰ মাজেৰে আমি আহিছো, কাৰণ আমাৰ গাড়ীখন সৰু, কিন্তু উপায় নাই, আমি ৰাস্তাও চিনি নাপাওঁ। তো আহিলো আৰু এনেকৈ। পানীৰ মাত শুনা এয়া আমি ভৈৰৱকুণ্ডত নামিলো। নামি ভৈৰৱকুণ্ডৰ পৰিৱেশ, কিন্তু আমি পানীৰ ওচৰলৈ নগলো, কাৰণ ল'ৰাবোৰে যেনেকুৱাকেহে কিবা ড্ৰিংক কৰি আছে। ড্ৰিংক কৰাটো ডাঙৰ কথা নহয়, আজিকালি সকলোৱে ড্ৰিংক কৰে, কিন্তু বটলবোৰ তেওঁলোকে পানীতে পেলাই আছে। তো ভয় লাগে, তো নানামিলো। এতিয়া 1টা বাজিলে আমি পাটাচাৰকুচি পালো। পাটাচাৰকুচিত আমি ৰুটি খালো। ৰুটি খাই এতিয়া ঘৰমুৱা হ'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'টোত লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।